दोस्तों अगर वीडियो अच्छा लगे तो ये लाइक दबा दीजिए और उसके बाद आप लोग ये लाल वाला जो बटन है सब्सक्राइब लिखा हुआ है इसको दबा के, ये लाल वाला विपद का है तो इसको दबा के कलरलेस कर दिए और साथ ही साथ बेल आइकन जो है बेल आइकन को दबा दीजिए ताकि आपको मेरा वीडियो सबसे पहले मिले। आपको ही मिलेगा सबसे पहले मेरा वीडियो। আজিৰ আৰ্টত আছে খটো দেখাই দিছোঁ, ধুনীয়াকৈ হৈ যাব আপোনালোকৰ। প্ৰথমতে এনেকৈ দিব, গোল চিনৰ নিচিনাকৈ দিব, তাৰপিছত ইয়াৰ সমানকৈ ল'ব, ইয়াত এটা আৰু ইয়াতকৈ অলপ দূৰত ল'ব, ইয়াত এটা। দোস্তসকল তো হৈ গৈছে আপোনালোকৰ খটো এনেকৈ দিব, প্ৰথমতে এনেকৈ, তাৰপিছত দ্বিতীয়টো এনেকৈ দিব। ইয়াৰ পিছত ইয়াৰ পৰা অলপ ইফালে টানি দিব, তাৰপিছত তলফালে আকৌ কৰ নিচিনাকৈ যেনেকৈ দিছিল তেনেকৈ খৰটো ঠিক তেনেকৈ দিব লাগিব। আৰু দিয়াৰ পিছতে আপোনালোকে মই অকণমান আঁচটো যাতে আপোনালোকৰ দেখাত ধুনীয়া হয় সেইকাৰণে মই আঁচটো অলপ দোস্ত ক্লিয়াৰ অহা নাই, ভিডিঅ'টো ক্লিয়াৰ আনিবলৈ চেষ্টা কৰিম। তো দোস্তসকল ক্লিয়াৰ আহি গৈছে আকৌ। তো মই আঁচটো চিধা দিবৰ কাৰণে অকণমান মই আপোনালোকে স্কেল ব্যৱহাৰ কৰিব, মোৰ লগত স্কেল নাই সেইকাৰণে মই কাঠ পেঞ্চিল ব্যৱহাৰ কৰি আছোঁ। তো কাঠ পেঞ্চিলেৰেই আঁচটো দি দিম, ধুনীয়া হৈ যাব আঁচটো কাঠ পেঞ্চিলেৰে দিলে। তো দোস্তসকল এতিয়া চাব পাৰে আপোনালোকে কিমান ধুনীয়া লাগিছে খটো। আৰু ইয়াৰ পৰা এনেকৈ দিব, ইয়াতে অকণমান ষ্টাইল কৰি দিলে ধুনীয়া লাগিব দোস্তসকল। ইয়াতে এনেকৈ দি দিব। তো দোস্তসকল ধুনীয়া হৈ গৈছে